নমস্কাৰ অসমীয়া চেনেল ডেইলি টিপছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ অসমখন যিহেতু বন ঔষধতে চহকী, সেই বন ঔষধসমূহৰ ইয়াৰ উপকাৰী গুণসমূহ আপোনালোকৰ মাজত বিলাই দিয়াৰ প্ৰয়াসেৰে, গছসমূহ চিনাকি কৰি দিয়াৰ প্ৰয়াসেৰে এই চেনেলটিত মই ভিডিঅ' দি আহিছোঁ। যদি আপোনালোকৰ ভাল লাগে চেনেলটি ছাবস্ক্ৰাইব কৰাৰ লগতে যদি উপযুক্ত বুলি ভাবে, যোগ্য বুলি ভাবে, আপোনাৰ বন্ধু বান্ধৱী আৰু পৰিয়ালবৰ্গৰ লগত চেনেলটি শ্বেয়াৰ কৰিব, যাতে ইয়াৰ উপকাৰী গুণসমূহৰ বিষয়ে তেওঁলোকেও ভালদৰে জানে। আহক এতিয়া আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। আজি আমি এই ভিডিঅ'টিত সাধাৰণ যেন লগা এই নাৰ্জী ফুলৰ কিমান অসাধাৰণ গুণ আছে সেই গুণসমূহৰ বিষয়ে আলোচনা কৰিম। নাৰ্জী ফুল কম বেছি পৰিমাণে এজোপা হ'লেও আমাৰ প্ৰায়ে সকলোৰে ঘৰতে থাকে। আমি ইয়াৰ ঔষধি গুণৰ কথা নজনা হেতুকে ইয়াক আমি ব্যৱহাৰ কৰিব নাজানো। সৰ্বসাধাৰণতে আমি প্ৰাথমিক চিকিৎসা হিচাপে ঘৰতে পোৱা বন ঔষধেৰে আমি তৎক্ষণাত কিছুমান সৰু সুৰা বেমাৰৰ ডক্তৰৰ ওচৰলৈ যোৱালৈকে প্ৰাথমিক চিকিৎসাখিনি আমি কৰি উপকাৰ লাভ কৰিব পাৰোঁ। আজি মই ইয়াতে এই নাৰ্জী ফুলৰ কেইটামান উপকাৰী গুণৰ কথা ক'ম। সেইকেইটা ব্যৱহাৰ কৰি আশা কৰিছোঁ আপোনালোক নিশ্চয় লাভান্বিত হ'ব। নাৰ্জী ফুল সাধাৰণতে ঘৰৰ ফুলনিখনৰ শোভা বৰ্ধনৰ বাবে লগোৱা হয়। ই প্ৰায় প্ৰতি ঘৰ মানুহৰ চৌহদতে পোৱা যায়। নাৰ্জী ফুল বীজাণুনাশক। হালধীয়া চকলেট ৰঙৰ মাজত হালধীয়া থকা আদি ৰঙৰ নাৰ্জী ফুল পোৱা যায়। কিছুমান নাৰ্জী ফুল ডাঙৰ আৰু কিছুমান সৰু। ইয়াৰ কিছুমান ঔষধি গুণ এনেধৰণৰ। সৰু আৰু ডাঙৰ গোটেই নাৰ্জী ফুলৰে কাম কিন্তু একেটাই, নাৰ্জী ফুল হ'লেই হ'ল। অৰ্শ ৰোগত নাৰ্জী ফুলৰ ৰস বৰ উপকাৰী। অৰ্শ ৰোগত নাৰ্জী ফুলৰ ৰস ব্যৱহাৰ কৰিবচোন, আপুনি উপকাৰ লাভ কৰিব। কটা চিঙা ঘাঁত নাৰ্জী ফুলৰ পাতৰ ৰস লগালে তেজ ওলোৱা বন্ধ হয় আৰু ঘাঁ সোনকালে শুকাই যায়। গৰম ঠাণ্ডা বুলি নহয়, কিছুমানৰ ছাল ইমান শুকান যে খজুৱালে আপুনি যদি এনেকৈ নখ লগাই বগা বগা হৈ যায় বা ফাটি ফাটি যায়, তেনেকুৱা সমস্যাৰ আপুনি নাৰ্জী ফুলৰ ৰস ব্যৱহাৰ কৰিব পাৰে। কেনেকৈ ব্যৱহাৰ কৰিব? এচামুচ নাৰ্জী ফুলৰ পাতৰ পৰা উলিয়াই লোৱা ৰস ল'ব, তাতে 2 চামুচ ভেচলিন মিহলাব। মিহলাই সেইখিনি আপুনি গোটাই দেহাতে সানিব পাৰে, হাত ভৰি মুখ সকলোতে সানি 1 ঘণ্টা বা 2 ঘণ্টা থাকিবলৈ দিব। তাৰপিছত আপুনি পৰিষ্কাৰ পানীৰে ধুই পেলাব। এনেদৰে আপুনি সপ্তাহত মাত্ৰ 3 দিনমান ব্যৱহাৰ কৰি চাওক। আপোনাৰ যি শুকান ছালৰ সমস্যা সেয়া একেবাৰে ভাল হৈ গৈছে আৰু ছালৰ বিভিন্ন সমস্যাও আপোনাৰ নিৰাময় হৈছে। আপুনি মুখত ৰাতি লগাইও শুই থাকিব পাৰে পাতলীয়াকৈ। ই বহুত উপকাৰ কৰিব আপোনাক। নাৰ্জী ফুলৰ পাত গৰম পানীত সিজাই সেই ৰসেৰে কুলকুলি কৰিলে দাঁতৰ বিষ কমে। কেৱল বিষ কমাই নহয়, মুখৰ দুৰ্গন্ধ, যদি তাত আপোনাৰ কিবা দাঁতত কীটাণু লাগিছে, দাঁত লৰা সমস্যা, এনেকুৱা বিভিন্ন সমস্যা দূৰ কৰিব পাৰে এনেকৈ কুলকুলি কৰিলে। কৰি চাব, তাৰ প্ৰমাণ আপোনালোকে নিজে পাব। শৰীৰৰ বিভিন্ন স্থানত হোৱা খৰখজুৱতিত নাৰ্জী ফুলৰ পাত পিচি পেষ্ট আকাৰত লগাব লাগে। 2 ঘণ্টা 3 ঘণ্টা থাকিবলৈ দিব লাগে। তাৰপিছত কাপোৰ এখন পৰিষ্কাৰ পানী কুহুমীয়া গৰম পানীত তিয়াই মোহাৰি দিব লাগে। এনেদৰে যদি লগাই থাকে তেতিয়াহ'লে আৰাম পোৱা যায় আৰু লগতে সেই খৰখজুৱতি বহুত সোনকালে শুকাবলৈ আৰম্ভ কৰে। এটা গুৰুত্বপূৰ্ণ বেমাৰো ই এক ৰামবাণৰ নিচিনা দৰৱ। বৰদানতকৈ কোনো গুণে কম নহয়। সেই ৰোগবিধ হৈছে স্বপ্নদোষ। এই ৰোগত পুৰত একদম পৈণত নাৰ্জী ফুলৰ গুটি এচামুচ লৈ সেই চামুচ পিচি লৈ তাতে আপুনি এচামুচ চেনি মিহলাই যদি এগিলাচ কুহুমীয়া গৰম পানীত গুলি লয় আৰু ডেইলি খাবলৈ লয়, চাব খুব সোনকালে 15 দিনমানৰ ভিতৰতে স্বপ্নদোষৰ যি আপোনাৰ ৰোগ, সেই ৰোগ একেবাৰে ভাল হয়। হে বন্ধু বান্ধৱীসকল, নাৰ্জী ফুলৰ এই গুণখিনি জানি বাৰু আপোনালোকৰ কেনেকুৱা লাগিল? মই আশা কৰিছোঁ ভাল লগাৰ লগতে আপোনালোক লাভান্বিত হওক।
ভিডিঅ'টি যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব কাৰণ এনেকুৱা ভিডিঅ' মই ডেইলি দি থাকোঁ সেইখিনি পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰাটো খুবেই প্ৰয়োজনীয় আৰু যদি ভিডিঅ'টি আপোনাৰ শ্বেয়াৰ কৰা যোগ্য বুলি ভাবে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আপোনালোকৰ সুন্দৰ সুন্দৰ কমেণ্টবোৰ মোৰ লগত শ্বেয়াৰ কৰিবলৈ নেপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি আজিলৈ আহোঁ নমস্কাৰ